নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুদিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ। এই কাপোৰযোৰ যে দেখিছে, এই কাপোৰযোৰ বনালোঁ। এইখিনি বস্তুত মই চিলাই দিছোঁ, যিহেতু ডাঙৰ, ইয়াতে আঠা দিয়া নাই। আঠা দিবও পাৰি, কিন্তু মই চিলাই দিছোঁ। আৰু এই যে সৰু ফুলবিলাক দেখিছে, এই আঠা দিছোঁ। ইয়াতে কিন্তু আঠা দিয়া এটা কমপ্লিট হোৱা নাই, মানে শুকোৱা নাই, মাত্ৰ দিছোঁ। আৰু মেখেলাখন কমপ্লিট হোৱাই নাই এতিয়াও, বাৰু সময়ো অভাৱ অকণমান। আৰু এয়া দেখিছেনে? তো আপোনালোকে জনাবচোন দেই কেনেকুৱা লাগিছে। আচলতে মই কোনো ডিজাইনাৰ নহয়, কিন্তু এইবিলাক কাম কৰি মই ভাল পাওঁ। এনেধৰণৰ কামবিলাক কৰি মই ভাল পাওঁ, গতিকে মই কৰি থাকোঁ। তো আপোনালোকক লাগে যদি ক'ব দেই, বনাই দিম। ইয়াতে আৰু দহিৰ কামখিনি বাকী আছে, লেচখিনি এয়া দিছোঁ। এয়া দহিৰ কামখিনি বাকী আছে, অলপমান কুচকুৱা হৈ আছে, যিহেতু ইস্ত্ৰি কৰিব লাগিব, শুকোৱা নাই ভালকৈ। এই গোটেইখিনি মই এনেকুৱা যিমানখিনি ডাঙৰ ডাঙৰ আছে, এইখিনি গোটেইখিনি চিলাই দিছোঁ। আৰু এই সৰু সৰুখিনিক আঠা লগাই দিছোঁ, চিলোৱা নাই বাৰু। ভাবিছোঁ এইখিনি চিলাই দিলে ভাল হ'ব নেকি, কিন্তু অকণমান অসুবিধাও হয় এনেকুৱা সৰুবিলাক চিলাবলৈ। গতিকে এইখিনি ভালকৈ আঠা দিছোঁ, আঠা অলপ বেছিকৈ দিছোঁ, শুকোৱা নাই। শুকোৱাৰ পাছত সেয়া দহি বটিম। তো কেনেকুৱা লাগিছে জনাব দেই।